নমস্কাৰ বন্ধুসকল, আসাম পুলিচৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নোটিছ আহিছে। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, বলা ভিডিঅ'টো লৈ। নোটিছখন আছিল এনেধৰণৰ যে ৰাজ্যিক পৰ্যায়ৰ পুলিচ নিযুক্তি বৰ্ডৰ অধীনত আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ তত্বাৱধানত যোৱাকালি অসম পুলিচৰ সাব ইন্সপেক্টৰ উপ নিয়ন্ত্ৰক হোম গাৰ্ডছ পদবীৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকতৰ কিছু একাংশ সামাজিক মাধ্যমত আজি প্ৰকাশ হোৱা বিষয়টো পৰিষদৰ দৃষ্টিগোচৰ হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হয় যে যোৱাকালি অৰ্থাৎ ইংৰাজীত 24/4/2022 তাৰিখে দুপৰীয়া 12 বজাতে উক্ত পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ গৈছে। পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰশ্নকাকত সামাজিক মাধ্যমত প্ৰকাশ হোৱা বিষয়টোৰ কোনো বিশেষ গুৰুত্ব নাথাকে। পৰীক্ষা শেষ হোৱাৰ পাছত প্ৰশ্নকাকতসমূহ ফলাফল ঘোষণা নোহোৱা পৰ্যন্ত পৰীক্ষা কেন্দ্ৰসমূহতে মজুত ৰখা হয়, কিয়নো কেতিয়াবা প্ৰাৰ্থীগৰাকীয়ে প্ৰশ্নকাকতত থকা চিৰিজ নম্বৰ OMR চিটত লিখিব পাহৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়ত অসুবিধাৰ সন্মুখীন হোৱা যায়। তেতিয়া নিৰ্দিষ্ট পৰীক্ষাৰ্থীগৰাকীয়ে লিখা ৰোল নম্বৰৰ পৰা পৰীক্ষাৰ্থীগৰাকীয়ে কি চিৰিজৰ প্ৰশ্নকাকতৰ ছেট ব্যৱহাৰ কৰিছিল সেয়া নিৰ্ণয় কৰিব পাৰি। এইকাৰণে প্ৰশ্নকাকতসমূহ প্ৰাৰ্থীসকলক নিবলৈ নিদি পৰীক্ষাৰ ফলাফল ঘোষণা নোহোৱা পৰ্যন্ত পৰীক্ষা কেন্দ্ৰসমূহত ৰখাৰ ব্যৱস্থা কৰা হয়। গতিকে পৰীক্ষাৰ্থীসকলক বিভ্ৰান্ত কৰাৰ স্বাৰ্থত নহ'লে উদ্দেশ্যপ্ৰণোদিতভাৱে একাংশ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰিব পাৰি। প্ৰাৰ্থীসকলক আমি আশ্বাস প্ৰকাশ হোৱা এনে বাতৰিৰ দ্বাৰা বিভ্ৰান্ত হ'ব নালাগে, যিহেতু সুকলমে পৰীক্ষা অনুষ্ঠিত হৈছে। উপযুক্ত সময়ত ফলাফলো ঘোষণা কৰা হ'ব।